নমস্কাৰ জাষ্ট লাৰ্ণিং ফৰ এক্সাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোত আগন্তুক আহি থকা অসম পুলিচৰ বিভিন্ন পৰীক্ষাসমূহত সহায় হোৱাকৈ কেইটামান প্ৰশ্ন উত্তৰ আগবঢ়াই আনিছোঁ। আশা কৰোঁ উক্ত প্ৰশ্ন উত্তৰখিনিয়ে আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব। এ ফিউ ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ, কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। এক নম্বৰ কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ কাৰেণ্ট 23rd ল কমিশ্যনৰ? বৰ্তমান 22তম আইন আয়োগৰ অধ্যক্ষ কোন? উত্তৰ হৈছে জাষ্টিক ঋতুৰাজ আৱাস্তি। ন্যায়াধীশ ঋতুৰাজ আৱাস্তি হৈছে বৰ্তমান আইন আয়োগৰ অধ্যক্ষ। তেওঁ 22তম আইন আয়োগৰ অধ্যক্ষ হয়। দুই নম্বৰ কুৱেশ্যন, হু চেয়াৰ অভাৰ ছেকেণ্ড INC ছেছন? দ্বিতীয় INC অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ দাদাভাই নৰজী ছেকেণ্ড যিখন কংগ্ৰেছৰ অধিৱেশন হৈছিল সেইখনত সভাপতিত্ব কৰিছিল। প্ৰথমখনত কোন কৰিছিল? প্ৰথমখন আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। 3 নম্বৰ কুৱেশ্যন, MS সুবলক্ষ্মী ইজ ফেমাছ ফৰ? MS সুবলক্ষ্মী কিহৰ বাবে বিখ্যাত? উত্তৰ কৰ্ণাটক সংগীতৰ বাবে। তেওঁ কৰ্ণাটক মিউজিকৰ বাবে সুবলক্ষ্মী বিখ্যাত। 4 নম্বৰ, ইন হুইচ ইয়েৰ ডিড ইণ্ডিয়া উইন থমাছ কাপ? কোন বছৰত ভাৰতে থমাছ কাপ জিকিছিল? থমাছ কাপ কিহৰ গেম হয় জানেনে? যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। উত্তৰ 2022 চনত থমাছ কাপ ভাৰতে জিকিছিল। একৰ্ডিং টু 2011 চেন্সাছ হায়েষ্ট পপুলেশ্যন ষ্টেটৰ 2011 চনৰ লোকপিয়ল মতে সৰ্বাধিক জনবসতিপূৰ্ণ ৰাজ্যবোৰ হৈছে উত্তৰ UP আৰু মহাৰাষ্ট্ৰ। উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ হৈছে সৰ্বাধিক জনবসতিপূৰ্ণ ৰাজ্য 2011 চনৰ লোকপিয়ল অনুসৰি। 6 নম্বৰ, হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? উত্তৰ সুকুমাৰ সেন আছিল ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত। 7 নম্বৰ, য়েমনি কৃষ্ণমূৰ্তি ইজ ফেমাছ ফৰ ভাৰতনাট্যম এণ্ড হোৱাট আদাৰ ডান্স ফ্ৰম? য়েমনি কৃষ্ণমূৰ্তি ভাৰতনাট্যমৰ বাবে বিখ্যাত আৰু আনটো কি নৃত্যৰ ওপৰত তেওঁ বিখ্যাত? উত্তৰ কাঞ্চীপুৰী। য়েমনি কৃষ্ণমূৰ্তি ভাৰতনাট্যমৰ বাবে বিখ্যাত আৰু আন কি নৃত্যৰ ওপৰৰ বাবে তেওঁ বিখ্যাত? উত্তৰ কাঞ্চীপুৰীৰ বাবেও তেওঁ বিখ্যাত। 8 নম্বৰ, ইন হুইচ ডিষ্ট্ৰিক্ট অফ গুজৰাট ইজ দ্য ফেমাছ মডুৰাই ডান্স ফেষ্টিভেল অৰ্গেনাইজ? গুজৰাটৰ কোন জিলাত বিখ্যাত মডুৰা নৃত্যৰ উৎসৱ আয়োজন কৰা হয়? উত্তৰ মেহছানা। 9 নম্বৰ, আলেকজাণ্ডাৰ খান ইজ ফেমাছ ফৰ হুইচ মিউজিক ইনষ্ট্ৰুমেণ্ট? আলাউদ্দিন খান কোনটো বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত? উত্তৰ চাৰুট। 10 নম্বৰ, দ্য 35th নেশ্যনেল গেম ৱাজ অৰ্গেনাইজ ইন হুইচ ষ্টেট? 35তম ৰাষ্ট্ৰীয় খেল কোনখন ৰাজ্যত আয়োজন কৰা হৈছিল? উত্তৰ কেৰালাত ৰাষ্ট্ৰীয় খেল 35তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰা হৈছিল। 11 নম্বৰ কুৱেশ্যন, ইন দ্য ইয়েৰ 1853 দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ৱাজ লিড বিটুইন? 1853 চনত প্ৰথম ৰেলপথটো কাৰ মাজত স্থাপন কৰা হৈছিল? উত্তৰ বোম্বে আৰু থানেৰ মাজত প্ৰথম ৰেলপথটো স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, GST হৈছে এক ইনডাইৰেক্ট টেক্স, পৰোক্ষ কৰ হৈছে GST। 13 নম্বৰ কুৱেশ্যন, দ্য 36 নেশ্যনেল গেমছ উইল টেক প্লেচ ইন? 36তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হ'ব? উত্তৰ গুজৰাট। 14 নম্বৰ, হু ৱাজ অলছ' ন'ন এজ পঞ্চম দা? কাক পঞ্চম দা বুলি জনা গৈছে? উত্তৰ ৰাহুল দেৱ বৰ্মন, তেখেতক পঞ্চম দা বুলি জনা যায়। 15 নম্বৰ, ইন হুইচ বেদা উই কেন ফাইণ্ড এবাউট দ্য বেটেল অফ 10 কিং? কোন বেদত আমি 10জন ৰজাৰ যুদ্ধৰ বিষয়ে জানিব পাৰোঁ? উত্তৰ ঋকবেদা। 16 নম্বৰ, ইউ শ্ৰীনিবাস ইজ এছ'চিয়েট উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট? ইউ শ্ৰীনিবাস কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত? উত্তৰ মেণ্ডলিনৰ লগত ইউ শ্ৰীনিবাস জড়িত। 17 নম্বৰ, হোৱাট ইজ দ্য লেন্থ অফ এ ক্ৰিকেট পিচ? ক্ৰিকেট পিটছৰ দৈৰ্ঘ্য কিমান? উত্তৰ 20.12 মিটাৰ, 22 য়াৰ্ড।
20.12 মিটাৰ /22 গজ 18 নম্বৰ অল ইণ্ডিয়া কিষাণ সভা অখিল ভাৰতীয় কিষাণ সভা ইজ ফাউণ্ডাৰ ইন হুইচ প্লেচ সৰ্বভাৰতীয় কিষাণ সভা বা অখিল ভাৰতীয় কিষাণ সভা কোন ঠাইত প্ৰতিষ্ঠা কৰা হয় উত্তৰ 11 এপ্ৰিল 1936 এণ্ড লক্ষ্ণৌ উত্তৰ প্ৰভিন্স ব্ৰিটিছ ৰাজ 11 এপ্ৰিল 1936 চনত লক্ষ্ণৌ ইউনাইটেড প্ৰভিন্স ব্ৰিটিছ ৰাজ ইয়াত প্ৰতিষ্ঠা কৰা হয় 19 নম্বৰ নেম দ্য বলিউড মুভি হুইচ ৱাজ কোৰিঅগ্ৰাফাৰ বাই পণ্ডিত বিৰজু মহাৰাজ ইন 2016 2016 চনত পণ্ডিত বিৰজু মহাৰাজে নৃত্য পৰিচালনা কৰা বলিউডৰ চলচ্চিত্ৰখনৰ নাম কি উত্তৰ বাজিৰাও মস্তানী 20 নম্বৰ কুৱেশ্যন দ্য 55-year plan was based upon which model পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো মডেলৰ ওপৰত আধাৰিত আছিল উত্তৰ দ্বিবিধৰ মডেলৰ আধাৰিত আছিল পঞ্চবাৰ্ষিক পৰিকল্পনা 21 শিৱমণি ইজ এছ'চিয়েট উইথ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট শিৱমণি কোনটো বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত উত্তৰ পাৰ্কাছনৰ লগত শিৱমণি জড়িত 22 নম্বৰ কুৱেশ্যন নানা চাহেব ৱাজ দ্য চন অফ হুইচ মাৰাঠা ৱেৰী নানা চাহেব কোন মাৰাঠা যোদ্ধাৰ পুত্ৰ আছিল বাজিৰাও দ্বিতীয়ৰ পুত্ৰ নানা চাহেব আছিল 23 নম্বৰ কুৱেশ্যন অশোক চক্ৰ এণ্ড পৰমবীৰ চক্ৰ ৱাজ এৱাৰ্ড অন অশোক চক্ৰ আৰু পৰমবীৰ চক্ৰ কেতিয়া প্ৰদান কৰা হয় উত্তৰ ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসত অশোক চক্ৰ আৰু পৰমবীৰ চক্ৰ প্ৰদান কৰা হয় 24 নম্বৰ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নিউজ পেপাৰ ৱাজ পাব্লিছ বাই প্ৰথম ভাৰতীয় বাতৰি কাকতত প্ৰকাশিত কেতিয়া হৈছিল আৰু কোনে কৰাইছিল উত্তৰ জেমছ আগষ্ট হিকি ইন 1779 বাই দ্য নেম হিকি বেংগল গেজেট 1979 চনত হিকিৰ বেংগল গেজেট নামৰ দ্বাৰা জেমছ আগষ্টে হিকিয়ে প্ৰথম বাতৰি কাকত প্ৰকাশ কৰিছিল 25 নম্বৰ কুৱেশ্যন দ্য হোষ্ট কাণ্ট্ৰি অফ ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2031 are declared as ICC ক্ৰিকেট বিশ্বকাপ 2031 চনৰ আয়োজক দেশ হ'ল ইণ্ডিয়া এণ্ড বাংলাদেশ ভাৰত আৰু বাংলাদেশত 2031 চনত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিব কুৱেশ্যন চাংলো ৱাৰচুং ইজ এ ডান্স ফ্ৰম চাংলো বা ছোৱালুম কোন ৰাজ্যৰ নৃত্য প্ৰকাৰ উত্তৰ নাগালেণ্ড 27 দলখাই ইজ এ ডান্স ফ্ৰম অফ দলখাই কোন ৰাজ্যৰ নৃত্য প্ৰকাৰ আনচাৰ উৰিষ্যা 28 নম্বৰ কুৱেশ্যন প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা ৱাজ ষ্টাৰ্ট ফ্ৰম হুইচ 5-year প্লেন প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা কোন 5 বছৰীয়া পৰিকল্পনাৰ পৰা আৰম্ভ কৰা হৈছিল উত্তৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা 29 নম্বৰ কুৱেশ্যন অঞ্চল ঠাকুৰ এছ'চিয়েট উইথ হুইচ স্পৰ্ট অঞ্চল ঠাকুৰ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত উত্তৰ স্কীৰ লগত সম্পৰ্কিত 30 নম্বৰ কুৱেশ্যন ৰাণী গাইডুলি ইজ এছ'চিয়েট উইথ ৰাণী গাইডুলিৰ সৈতে সম্পৰ্কিত আন্দোলন কি উত্তৰ হেৰেকা আন্দোলন এইকেইটাই আছিল আজি প্ৰশ্নোত্তৰ আশা কৰোঁ উক্ত প্ৰশ্নোত্তৰখিনি আপোনালোকক যথেষ্টখিনি উপকাৰ সাধন কৰিব যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব